দোস্তি মোৰ ধনী হবা ইচ্ছা গৈছিলে তই কাটন তোৰ অতি সোনকালে ধনী হবা ইচ্ছা গৈছে নেকি ৰ মোৰ নতুন কৰি এটা টেলেণ্ট হৈছে ৰ হা তুই নতুন প্লেন কিনছা তাকতো মোক একবাৰো কোৱা নাই তুই দেখোন মনে মনে ধনী হৈছা প্লেন কিনি পেলাইছা মই এখন চাইকেলে ল'ব পৰা নাই কি বুদ্ধি কৰি ধনী হোৱা ব্যৱস্থা কৰিব লাগিল এটা আইডিয়া বসে গুড আইডিয়া ঐ মধুফল তোৰ আৰু কি হ'লনো চুপচাপ হৈ গেলি মানুহ তই কাৰ্টন হুৱেপ আইডিয়া এটা মই পাইছোঁ ঐ কেনা আইডিয়া পাইছা ঐ বেছি জোৰে নকবি ঐ হাই ভংলাই আহি শুনা পাব ক পটাপট ক হাকছো তুই আৰু মই চুৰ কৰিব জানো ভঙলা হানা ঘৰত তুই চুৰ কৰবি মই ৰাস্তাত ৰখি থাকিম হ'ব মই চুৰ কৰিম সি ৰখি ৰাখব ডাল মে কুছ কালা হে কি চিন্তা কৰি আছা চুৰ কৰা কথা ক'লে চিন্তা কৰিব লাগে নেকি থৈ বান্দৰ চলি তুই চিন্তাই নকৰবি মই থাকাতেই তোক যদি কোবাই মই দাউৰিম আগে চুৰ কৰি সিনকে দাউৰিম কাটনে চুৰ কৰছে কৈ সিনকে দাউৰিম নহয় দে তুই চুৰ কৰবি মই ঘৰৰ আগত থাকিম কাইবা যদি তোক মাৰে মই তোৰ ওপৰত যাই বাগাত দিম বৰাবৰ 50-50 হ'ব সমান ভাগাম চুৰ কৰি তই এতিয়া কাকবা বেলেগক চাব লাগব তোৰ দৰে বান নাখাব এটা গুড প্লেন আৰু কি জানা তুই কোৱাই নাই দে পটাপট ক ধনী হোৱা পাৰোঁ জান বিল্ডিং বনাম অমলতকৈও ডাঙৰ বিল্ডিং বনাব পাৰোঁ জান ঐ তোহাৰ ঘৰত কাঁহী আছে নে কাঁহী তুই আৰু কাঁহী দি কি কৰা মানুহ ভাত খাওঁতেহে লাগে কাঁহী কাঁহী নহ'লেও হ'ব দে এটা ডাঙৰ বাতি হ'লেও হ'ব কিয় জানা তুই এটা চকু কেৰা কৰিব পাৰা না নৰা মই এটা চকু কেৰা কৰিব নোৱাৰোঁ হা বান্দৰ চাবি দুটা চকু একেৰা কৰি দেখাম বঢ়িয়া হ'ব কাটন তুই এনেকৈ চকু মজবি বাতিটা হাতত ল'বি দুইজনে এইবাৰ কম আল্লাহ কে নাম কুছ দে ৰে ভাই আল্লাহ কে নাম কুছ দে ৰে ভাই আল্লাহ কে নাম কুছ দে ৰে ভাই নিয়ে দিলি তাহাক একেবাৰে লঠ্যা চৰ দি সেনেকৈ দাউৰিম চুপ বান্দৰ চলি মোক তুই তাৰমানে ভিখাৰী বনাবি হা তই যাবি না নাযা হা তুই যাবি না নাযা মই আগতে তুই চাইক নহ'লে তোক আজি মই কাঁচা খাম মোৰ তাকো অহংকাৰ নাই গম পাইছা এনেই ধনী হ'ব পাইছোঁ না তুই তাৰমানে মোক ভিখাৰী বনাবি হা মই ভিখাৰী নহওঁ তুই ভিখাৰী হোৱা যদি মই তোক এটা ঠাণ্ডা খুৱাম 10 টকাৰ মোৰ হ'ব ইয়াৰ লগত কোনো পথ্যেই নৰোৱে এই চলিটা কিবা কাইদা কৰি খোজবা যাবা নিবা পাৰিলি ইয়াৰ বাপাকৰ বিৰাট অহংকাৰ নহয় বেপাৰ ৰং চাই থাকিলোঁ তাৰ ইগো আৰু কোন ভূতৰ মাকে খালতে হা সৰ্বনাশ মইতো মৰি গ'লোঁ ই ভূত নেকি থৈ গেছে যা